নমস্কাৰ ফ্ৰেন্ডছ, মই প্ৰাঞ্জল ফটিমে আপোনালোকক সকলোকে স্বাগতম জনাইছো আছামিজ টিভি চেনেললৈ। অন্য দিনৰ দৰে আপোনালোকক আজি আকৌ লৈ আহিছো এটা নতুন ঠাইলৈ আৰু এটা নতুন বস্তু দেখুৱাবৰ কাৰণে। আজি মোৰ লগত আহিছে মোৰ দাদা জন্তি বৰা, এয়া মোৰ সাইডতে আছে। তেনেহলে আজি ভিডিঅ'টো খুব ধুনীয়া লাগিব, আশা কৰো আপোনালোকে ভিডিঅ'টো ভাল পাব। আপোনালোকে হয়তো জানে গুৱাহাটীত ৰূপৱে বুলি কোৱা এটা নতুন বস্তু, যিটো ওপৰত উঠি আপোনালোকে ব্ৰহ্মপুত্ৰখন ইটোপাৰ সিটোপাৰ হ'ব পাৰিব। সেই ৰূপৱে দেখুৱাবৰ কাৰণে আপোনালোকক লৈ আহিছো আজি গুৱাহাটীলৈ। তেনেহলে আহকচোন আজি আমাৰ ভিডিঅ'টো আমি আৰম্ভ কৰো। আপুনিও কওক কিবা এটা। হাই ফ্ৰেণ্ডছ, আমি বহু চিন্তা চৰ্চাৰ মাজেদি আজি বহু দিনৰ মূৰত অপেক্ষাৰ মূৰত গুৱাহাটীলৈ আহিলোঁ। আহি পেলাই আমি এটা নতুন বস্তু উপভোগ কৰিবলৈ খুব উৎকণ্ঠাৰে আহিছোঁ আৰু সকলো ৰাইজে উপভোগ কৰিব পাৰিব আমাৰ এই চেনেলৰ মাজেদি। মোৰ ভাই প্ৰাঞ্জল প্ৰতীম নাথৰ লগত আজি আহিছোঁ। আজি আমাৰ এই গুৱাহাটী মহানগৰী যি নতুন ৰূপৱে, আজি ৰূপৱে সেইঠাৰে কালিৰ পৰা আমি বৰ মতলীয়া হৈ আছো। আজি আহিছোঁ, তাকে উপভোগ কৰিবলৈ আহিছোঁ। আৰু তো ফ্ৰেণ্ডছ, তেনেহলে আশা কৰিছো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। যিসকল নতুন ভিউৱাৰ্ছ আছে তেওঁলোকে আজি প্ৰথমবাৰৰ কাৰণে মোৰ এই চেনেলটো চাইছে, তেওঁলোকক মই অনুৰোধ জনাম মোৰ চেনেলটো যাতে তেওঁলোকে ছাবস্ক্ৰাইব কৰে আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰে। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহলে লাইক এটা নিশ্চয় প্লিজ আপোনালোকে কৰিবলৈ নাপাহৰিব আৰু কিছুমান ভাল কমেণ্ট কৰিব, যি কমেণ্টৰ জৰিয়তে আৰু আমি উৎসাহিত হৈ আপোনালোকক ভাল ভাল ঠাইবোৰ দেখুৱাবৰ কাৰণে প্ৰেৰণা যোগাব পাৰোঁ। তো ফ্ৰেণ্ডছ, এতিয়া আহি আমি গুৱাহাটী খানাপাৰা পাইছোহি। এয়া মোৰ দাদা ৰাজু দৰ্জী, তাক লগ পালো আৰু সি এতিয়া গাড়ী ড্ৰাইভ কৰিছে। যিহেতু মই টাউনত চলাবলৈ অলপ মোৰ ভয় লাগে, সেইটো কাৰণে মই তাক এৰি দিছো আৰু সি গুৱাহাটীতে থাকে। এটা আজি সিয়ে দেখাব আমাৰ ৰূপৱে, আৰু লগততো জন্তিদা আছে, পিছত বহিছে জন্তিদা। তে বলক আমি আপোনালোকক সকলো জেগা দেখুৱাই গৈ থাকিম। ফ্ৰেণ্ডছ চাওক, আমাৰ ওচৰতে এখন ট্ৰেইন পাৰ হৈ গৈছে। তো ফ্ৰেণ্ডছ, এয়া দেখা পাইছে আপোনালোকে, এয়া হৈছে ভূপেন দাৰ সমাধিস্থলী। দেখুৱাবলৈ চেষ্টা কৰিছো অলপ অলপকৈ গোটেই বস্তুবোৰ। যিহেতু আমি ৰূপৱেত উঠিবৰ কাৰণে আমাৰ এতিয়া আৰু সময় লাগিব, যাবলৈ কাৰণে বহুত সময় লাগিব, গতিকে জাষ্ট আপোনালোকক দূৰৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিছো। পিছত কেতিয়াবা আহিলে আৰু ওচৰৰ পৰা দেখুৱাবলৈ আপোনালোকক যত্ন কৰিম। কিন্তু আমি অলপ ৰখিছিলো, এতিয়া আকৌ যাত্ৰা কৰিছো উত্তৰ গুৱাহাটীৰ দিশে। কিমান এটা ধুনীয়া আমাৰ গুৱাহাটীখন। এয়া দেখা পাইছে দূৰত, সেইটো হৈছে ভূপেন দাৰ সমাধিস্থলী। ইয়াৰ পিছতে আমি শৰাইঘাট ব্ৰিজ পাম ন, ইয়াৰ পিছতে আমি শৰাইঘাট ব্ৰিজ পাম। ফ্ৰেণ্ডছ, আপোনালোকে কণ্টিনিউ ভিডিঅ'টো চাই গৈ থাকক। এয়া জামত ফচি গৈছো, আকৌ আমাৰ গাড়ীখন জামতে আহি পৰি গ'ল। উপায় নাই, গুৱাহাটীত জাম। তো ফ্ৰেণ্ডছ, আমি এতিয়া শৰাইঘাট ব্ৰিজৰ ওপৰত আহিছো। এইখন হৈছে শৰাইঘাট নতুন ব্ৰিজ আৰু সিফালে আপোনালোকে দেখা পাইছে সেইখন হৈছে শৰাইঘাট পুৰণা ব্ৰিজ। স্পেচিয়েলি আপোনালোকে চাই লওক, এইখন হৈছে ব্ৰহ্মপুত্ৰ, মহাবাহু ব্ৰহ্মপুত্ৰৰ তলত আপোনালোকে দেখা পাইছে এইখন নতুন শৰাইঘাট ব্ৰিজৰ ওপৰৰ পৰা আমি আহি আছো। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো, যত্ন কৰিছো। ইফালে আছে পুৰণা শৰাইঘাট ব্ৰিজ। ফ্ৰেণ্ডছ, আহি শৰাইঘাট ব্ৰিজখন শেষ হ'ব লৈছে। আমি আহি পেলাই ফ্ৰেণ্ডছ গুৱাহাটীৰ উত্তৰ পাৰে উপনীত হৈছোহি। আমি যিহেতু ব্ৰিজখন পাৰ হৈ আহিলো, শৰাইঘাট ব্ৰিজ। এতিয়া আমি এইফালে ফ্ৰেণ্ডছ হাজো ৰাস্তাত আহি আছো।
হাজো ৰাস্তাত আহি আমি নৰ্থ গুৱাহাটী ফালে উত্তৰ গুৱাহাটী ফালে আমি সোমাই যাম ফ্ৰেণ্ডছ এয়া হৈছে হাজো ৰোড ৰাজু মই এটা কথা সুধো দেই আমিতো ৰূপে যিটো আছে গুৱাহাটীত আমি উত্তৰ গুৱাহাটীলৈ আহাটো কোনো প্ৰয়োজন নাই উঠিবৰ কাৰণে হয় নহয় যদি আমাৰ ভিউৱাৰ্ছ সকল আহে তে গুৱাহাটী ক'ত উঠিব লাগে গুৱাহাটী কাছাৰী ঘাটত উঠিব পাৰে ন কাছাৰী মানে হাইকোৰ্টৰ ওচৰতে কাছাৰী ঘাট বুলি কোৱা হয় তো ফ্ৰেণ্ডছ আপোনালোকে গম পাইছে যদি কেতিয়াবা আপোনালোকে এই ৰূপৱেত উঠিব বিচাৰে তেনেহলে আপোনালোকে গুৱাহাটীৰ কাছাৰী ঘাটলৈ আহিব লাগিব আৰু কাছাৰী ঘাটত আহি আপোনালোকে এই ৰূপৱেৰ ষ্টেচন যি আছে তাত আপোনালোকে গৈ টিকেট কাটি আপোনালোকে গুৱাহাটীৰ যি ব্ৰহ্মপুত্ৰ উমানন্দৰ মন্দিৰৰ ওপৰেৰে আপোনালোকে পাৰ হৈ যাব পাৰিব এই দৃশ্যটো আপোনালোকক আজি মই মোৰ কেমেৰাত আবদ্ধ কৰি আপোনালোককো দেখুৱাম গতিকে কণ্টিনিউ আপোনালোকে ভিডিঅ'টো চাই যাব আমাৰ সৰু খুৰা আছে এতিয়া প্ৰথমতে সৰু খুৰা ঘৰত ৰখি আছে আমাৰ কাৰণে ৱেইট কৰি আছে গাড়ীখন অকণ সাইড কৰিব দিছে এইটো বিটু মূল আমাৰ ভাইটি হয় মোৰ খুৰা ল'ৰা ৰাজু আৰু জুন্তিদাই পুৰা দি দেখিছে ঠিক আছে তেনেহলে আমি ভাতখিনি খাই লওঁ আৰু তো ফ্ৰেণ্ডছ এতিয়া আমি ভাত পানী খাই ওলাইছো এতিয়া আমি গাড়ীত বহি আমি আপোনালোকক ৰূপকৈ দেখুৱাবলৈ লৈ যাম আমাৰ গাড়ীত বহিলো আমাৰ কয়দৰ আছে পিছফালে আৰু লগত আছে জুন্তিদা আৰু ৰাজে ড্ৰাইভ কৰি আছে এতিয়া আমি আপোনালোকক লৈ যাম ৰূপলৈ তো ফ্ৰেণ্ডছ ফাইনেলি আমি আহি পালোহি তো ফ্ৰেণ্ডছ দেখিছে মোৰ পিছফালে এইবোৰ গৈ আছে আমি তাতে উঠিবলৈ চেষ্টা কৰিম আৰু আপোনালোককো দেখুৱাই যাম ইয়াত আমি টিকেট কাটিব লাগিব আৰু ইয়াত মোৰ গাড়ীখন পাৰ্কিং কৰিছে এইটো পাৰ্কিং প্লেচ ইয়াতে আছে আমি সেই ৰাস্তাৰে উঠি আহিছিলো ওপৰলৈ আৰু এইফালে উঠি আহিছিলো এইটো ৰাস্তাৰে দেখি আছে এইটো এটা আহি আছে বাকচ এই বাকচটোতে আমি উঠি যাম অলপ পিছত এই বাকচটোতে উঠি যাম বুলি কৈছো ৰাজু আমি ৰখি আছো বহি আছো অলপ পিছতে আমি আপোনালোকে যে দেখিছে ৰূপৱেৰ যিটো বাকচ সেই বাকচটোৰ ভিতৰত সোমাম আৰু সোমাই আমি যাত্ৰা কৰিম
এতিয়া আমি আহি ৰৌপৱেৰ যি ডাব্বাকেইটা আহি ইয়াত ৰখে ইয়াৰ পৰা আমি যাত্ৰা কৰিম। এইটো এটা আমাৰ এটা ডাঙৰ স্মৃতি হৈ গ'ল আৰু জীৱনৰ কাৰণে। আছামিজ টিভিয়ে সদায় স্মৃতি দি যায়। আপুনি মানিবনে নাই এইটো কথা? সুন্দৰ মানুহ আছামিজ টিভি চেনেলত আৰু যেন আগুৱাই যাওক আৰু যেন আমাক মনোৰঞ্জন দি যাওক এই চেনেলৰ যোগেদি আমি আহ্বান কৰিম আছামিজ টিভি। এতিয়া আমি কাছাৰী ঘাটৰ পৰা উভতি যাম উত্তৰ গুৱাহাটীলৈ। এয়া দেখিছে এইটো যিটো ডাব্বা, এই ডাব্বাটো আহি আছে। এই ডাব্বাটোত আমি ইয়াৰ পৰা উঠি যাম উত্তৰ গুৱাহাটীলৈ।
ফ্ৰেণ্ডছ ফাইনেলি আমি ৰূপপুৰৰ পৰা নামি পেলাই মোৰ গাড়ীত উঠিম আৰু এতিয়া আমি ইয়াৰ পৰা ঘৰলৈ যাম। তো ফ্ৰেণ্ডছ আশা কৰিছো আপোনালোকে আমাৰ ভিডিঅ'টো নিশ্চয় ভাল পাইছে আৰু যদি ভাল পাইছে তেনেহলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু যিসকল নতুন ভিউৱাৰ্ছে মোৰ চেনেলটো চাইছে তেওঁলোকক মই অনুৰোধ জনাম তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু ওচৰত থকা বেল আইকনটো বজাই দিয়ে। আকৌ লগ পাম এটা নতুন ভিডিঅ'লৈ। আজিলৈ আহো। ধন্যবাদ। জয় অসম, জয় হিন্দ।